ओ मेरा भोला है भंडारी करे नंदी की सवारी शंभुनाथ रे शंकरनाथ रे। আজি শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ আৰু আজি মই বৰ্তমান আহিছোঁ বিৰুবাৰীস্থিত হৰগৌৰী মন্দিৰ। মই আপোনালোকক দেখাম গোটেইবিলাক। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা এতিয়া 6 বাজিছে পূৰা আৰু মন্দিৰটোৰ চিৰি বগাব লাগে 300টা চিৰি বগাব লাগে। চ' বলক মোক অকণমান মন্দিৰটো আৰম্ভ কৰোঁ। মই দেখাইছোঁ जय हो शंकरा আপোনালোকে দেখিলে এটি বজাৰ হ'ব। চ' এতিয়া আমি ওপৰলৈকে যাওঁ আৰু মন্দিৰটোৰ 300টা চিৰি বোলে আছে বগাব লাগিব, তাৰপিছতে মন্দিৰটো পাম। চ' 300টা চিৰি চাওঁ, বগাই চাওঁ। जय हो शंकरा मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा। जय हो शंकरा आदिदेव शंकर। চ' ফাইনেলি মই আহি গ'লোঁ হৰগৌৰী মন্দিৰ। সঁচা কথা কওঁ মোৰ তামাম ভাগৰ লাগিছে, তামাম কিবা কাজে উঠিব পাৰিছোঁ। মন্দিৰটো উঠিয়াই দুৱাৰ মুখতে গণেশজীক দেখিবলৈ পাইছোঁ। গণপতি বাপ্পা মৰিয়া কিবা যেন ভিতৰতো ভালদৰে চাব পাৰোঁ একদম। এয়া আপোনালোকে দেখিছে হৰগৌৰী মন্দিৰ ওপৰৰ পৰা গোটেই গুৱাহাটীখন দেখা পায়। চাওক এবাৰ ভাবি চাওক মই কিমান ওপৰত আছোঁ, পাহাৰৰ কিমান ওপৰত আছোঁ মই। গুৱাহাটীখনৰ গোটেই দেখা পায় একদম। কি সুন্দৰ লাগিছে দেখি পাই। চ' আপোনালোকক অকণমান মন্দিৰৰ ভিতৰখন দেখাই দিছোঁ, কেম্পাছটো। চ' বহুত ভাগৰ লাগিছে মোৰ, আচলতে বহুত উঠা অভ্যাস নাই ন ওপৰত বেছি। আপোনালোকে দেখিছে সৰুকৈ ইয়াত এটা সাই বাবা মন্দিৰো আছে। ইয়াতে আপোনালোকে আহি পেলাই ইয়াতো আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে। অলপ মানে আহিছোঁ মন্দিৰটোৰ বাহিৰ ভিতৰখিনি, বা পুৰা ঘামি গৈছোঁ একদম। মন্দিৰটোৰ বিষয়ে মই বিশেষ নাজানো, কিন্তু আজি মন্দিৰটোৰ বিষয়ে অলপমান আমাৰ সৈতে আছে এজন মন্দিৰটোৰ সম্পূৰ্ণ চোৱা চিতা কৰে। আপোনাৰ মন্দিৰটো কেনে কিমান বছৰ হ'ল? মন্দিৰটো কিমান বছৰ হ'ল? 35 বছৰ হৈছে, 35 আচ্ছা, মানে এইটো ইয়াৰ মানে বিশেষত্ব কি মন্দিৰটো? যিহেতু আমি জানো যে হৰগৌৰী মন্দিৰ বা সদাশিৱ পাৰ্বতী হয়, আৰু বিশেষত্ব আৰু কি আছে ইয়াত এইটো মন্দিৰত আৰু বিশেষ? এইটো হৰগৌৰী 3 ঝাণ্ডা। 3 ঝাণ্ডাটোৰ নাম হৈছে পাব্লিকি। হয়, এইটো 3টা ঝাণ্ডা আছে। ইয়াৰ পৰা যে যায় ক'ত গৈছিলে এই 3 ঝাণ্ডা দেখা যায় তাতে, এনেকৈ কৰি কৰি নামটো হ'ল 3 ঝাণ্ডা। এই মই ডেইলি এনেকৈ কিমানমান ভক্ত নাই, এতিয়াতো লকডাউনত নাই ভক্তসকলে, আজি চাউলৰ কাৰণে অলপ হৈছে। এনেকুৱা ভক্ত বেছি নাই, টুকটাক হৈ আছে। এই লকডাউনৰ পিছৰ পৰা এনে এটা দুটা আহে। বাকী মন্দিৰটো যি ইমানখিনি ওপৰত ইয়াত হেৰি কৰা গৈছে, স্থাপন কৰা গৈছে, চৰকাৰৰ ফালৰ পৰা কিবা এতিয়ালৈকে পোৱা নাই মানে? বাকী এনে পোৱা নাই মানে আমি কাৰো খোজা খুজি। মন্দিৰ কমিটি আছে নে নাই আপোনালোকৰ? এইটো এনে কমিটি আছে, কিন্তু কমিটিৰো কোনো কাম নাই। ৰাইজৰ পৰা কিবা দান বৰঙণি পায়নে? এই ৰাইজে এইবিলাক বনাইছে চবে, চব মানে এইবিলাক আহে সিয়ে দিয়ে কিবা কিবি। যিখিনি মানে বস্তু ৰাইজে বনাই দিছে মানে? চব ৰাইজে, কিন্তু চৰকাৰৰ পৰা একো এতিয়ালৈকে সা সুবিধা পোৱা নাই মানে? একো সুবিধা পোৱা নাই। আহিছোঁ মেয়ৰ আছিল যে কি নাম তাৰ
গম পাইছোঁ মানে আহিছিলে বহুত কিছুমান ব্যক্তি আহিছিলে বহুত ডাঙৰ ডাঙৰ বিজয়া চক্ৰৱৰ্তী ছোৱালী যে কিন্তু একো মানে হেৰি কৰা নাই মানে দান একো বৰঙণি দিয়া নাই। দিয়া নাই আমি খোজাও নাই দিয়া নাই মানে আমি খোজা নাই আমি কাৰো কোনো পাব্লিকৰ তাত আজিলৈকে বাবাৰ নামত খুজিব যোৱা নাই চব নিজে নিজে ভক্ত আহে দেখা পায় কিবা কমি আছে সেইটো দি যায় আৰু মই আকৌ এবাৰ মন্দিৰটো দেখাই দিছোঁ আপোনালোকক গোটেই বাউণ্ডেৰীটো মই ইয়াত ব্লগিং কৰিব আহিছোঁ আৰু আজি মোৰ দুজন ভাইটি লগ পালোঁ মোৰ ভিডিঅ' চাই পেলাই এওঁলোকে কি নাম তোমাৰ মোৰ নাম শ্ৰী অভিজ্ঞান কৌশিক তোমাৰ গৌৰৱ মেধি অঁ মোক দেখি কৈছে দীপাংকৰতে আপোনাৰ ভিডিঅ' চাওঁ বোলে কেনেকুৱা লাগে মোৰ ভিডিঅ' চাই বহুত ভাল লাগে ভাল লাগে অঁ ইণ্টাৰভিউ চোৱা তাৰমানে ন ইণ্টাৰভিউবিলাক চিৰিয়েলৰ ইণ্টাৰভিউবিলাক আৰু কোনে কোনে চাই তোমাৰ ঘৰত মোৰ ঘৰত মোৰ মাহী চাই তাৰপিছত আৰু মায়েও চাই কেতিয়াবা হয় নেকি সদায় চাই থাকিবা দেই হ'লে আজি বহুত মানুহ লগ পাইছোঁ মোৰ ভিডিঅ' চোৱা মানুহ ভাল লাগিছে তো তোমালোকে কিবা ফটো উঠিব বিচাৰিছিলা মোৰ লগত ন দিয়া কোনে মাৰিব ফটো দিয়া আজি ব্লগে লাইভ হৈ থাকক মোৰ ব্লগিঙত ফটো আজি মোৰ লগত দে উঠা ভালকৈ মৰিবা থেংক ইউ দিয়া আৰু লগ পাম কেতিয়াবা চ' আৰু অলপমান দেখাইছোঁ ইয়াৰ ওপৰৰ পৰা গোটেই চিনাৰীটো চ' আমি এতিয়া ইয়াৰ পৰা গৈ আছোঁ হৰগৌৰী মন্দিৰৰ পৰা তলত নামি আছোঁ এতিয়া চ' ফাইনেলি আমি একেবাৰে তলত আহি পালোঁ এতিয়া ইয়াৰ পৰা আৰু যাব লাগিব তললৈকে মই সেই ৰাস্তাটোৰ তলৰ নামা ৰাস্তাটো মই দেখাই দিম এতিয়া আহোঁতে আপোনালোকক মই দেখাই দিয়া নাছিলোঁ এতিয়া মই দেখাই দিম অসম চৰকাৰলৈ এক বিনম্ৰ অনুৰোধ মন্দিৰলৈ অহা যোৱা কৰা যিটো ৰাস্তা আছে পাহাৰৰ ৰাস্তাটো দেখিছেনে আপোনালোকে ইয়াত যদি বৰষুণ দিয়ে নহয় তাত যে মানুহ নপৰিব কোনো মানেই নাই এই ৰাস্তাটো যেন অলপমান চৰকাৰে ঠিক কৰি দিয়ে তাৰ কাৰণে ভক্তৰ কাৰণে বহুতখিনি সুবিধা হ'ব বুলি মই ভাবোঁ আহি থাকক তললৈকে আপোনালোকে আমাৰ সৈতে শেষত মোৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক কাৰণ এই মন্দিৰটো যেন সমগ্ৰ অসমবাসী মানুহে যেন জানে আৰু এই যেন এদিন নহয় এদিন এই আমাৰ চৰকাৰৰ কাণতো পৰে এদিন মন্দিৰৰ ৰাস্তা ঘাট সকলোবিলাক চৰকাৰে যেন ঠিক কৰি দিয়ে আৰু মন্দিৰটো যেন যিমান পাৰে সিমান ডেভেলপ কৰি দিয়ে এই মন্দিৰটো ইমান সুন্দৰ মন্দিৰটো